আপুনি যিমানে কঠিন পৰিস্থিতিত থাকে তেতিয়া আপুনি সকলোতকৈ ভাল পৰিণামৰ আশা কৰিব লাগিব। সেই পৰিণামটো অনুভৱ কৰিব। যেতিয়া আপুনি এনেকৈ ভাবিব তেতিয়া আপুনি পৰিস্থিতি সলনি কৰিব পাৰে যেনেকৈ আপুনি ভাবে। যদি আপুনি ভাল অনুভৱ কৰে তেতিয়া আপুনি এটা ভাল ভৱিষ্যত বনাব পাৰে যিটো আপোনাৰ ইচ্ছা অনুসৰি হ'ব। আৰু যদি আপুনি বেয়া অনুভৱ কৰে তেতিয়া আপুনি এটা এনেকুৱা ভৱিষ্যত বনাব যিটো আপোনাৰ ইচ্ছা অনুসৰি নহয়। আমি যিটো ভাবোঁ বা অনুভৱ কৰোঁ সেইটো অনুসৰি আমাৰ ভৱিষ্যত হয়। যদি আপুনি নিজৰ কাৰণে জীৱনত বেছি সুখ আৰু সকলো ফালৰ পৰা ভাল হোৱাটো বিচাৰে তেতিয়া আপুনি চাৰিওফালে চাব লাগিব আৰু সকলো ভাল বস্তুৰ মূল্য বুজিব লাগিব। অসন্তুষ্টি থাকিলে জীৱনত ভাল আৰু সুখ কেতিয়াও নাহে। অসন্তুষ্টিয়ে আপোনাক তাতেই স্থিৰ কৰি দিব য'ত আপুনি আছে। ২ নম্বৰ কথা, যিটো বস্তু আপোনাৰ আছে সেইটো প্ৰশংসা কৰাতকৈ বেছি তাতকৈ ভাল বস্তু আপোনাক আৰু আকৰ্ষণ কৰে। মনত ৰাখিব, আপুনি এটা চুম্বক, প্ৰশংসাই প্ৰশংসাক আকৰ্ষণ কৰে।